ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে মানে সোনকালে উঠিবলগীয়া হ'ল আজি। উঠিয়ে গাড়ীখন ধুনীয়াকৈ মুচিলোঁ, মুচি কৰি লৈ দোকান খুলিব গ'লোঁ। দোকানত দোকান খুলিলোঁ, খুলি দোকানৰ কিছুমান বস্তু আছে, বস্তুবোৰ দেখাব চেষ্টা কৰিছোঁ মই। দোকানত প্ৰথমে ভগৱানৰ ফটো, এইফালে মিঠাতেল আছে, ৰিফাইন, চাবোন, বস্তুবোৰ দেখাইছোঁ। পাউডাৰ, ক্ৰীম, অলিভ অইল, বাজাজ তেল, এই বস্তুবোৰ আছে। এইপিনে আছে চিপছ আছে, চাই লোৱা। এইফালে আছে মেগী, ডিছ, আলু, পিঁয়াজ। মোৰ সৰু দোকান ন, সকলোবোৰ বস্তু মানুহে বিচৰা বস্তুকে দিব পৰাকৈ বস্তুবোৰ ৰখাইছোঁ। এইফালে আছে মচলা, চেম্পু, বাৰ্ছ। এই দোকানৰ ভিতৰত আছে বিস্কুট, সকলোবোৰ বিস্কুট আছে। এইফালেও ক্ৰীম আৰু কচমেটিকৰ কিছু বস্তু ৰখাইছোঁ, তলতো বিস্কুট আছে। আৰু এয়া গুটখা, যিবোৰ মানুহৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। চ' উপায় নাই, বেচিব লাগিব দোকানত যেতিয়া। এটা চিনেমেটিক শ্বৰ্ট ভিডিঅ' মই বনাই দিছোঁ, চাই ল'বা। থেংক ইউ। ভাল লাগে লাইক কৰিবা।